স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ অন্যটি ভ্লগলৈ আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো আজি মানে আম খাব লৈছো তো ফাৰ্ষ্টে মানে মই গছৰ পৰা আম কেইটামান পাৰি ধুনীয়াকৈ থৈ পখালি ললো এতিয়া ভাইটি এটা কৈ বাকলি গুচাই গৈছে আৰু মই সৰু সৰুকৈ কাটি গৈ আছো আজি মানে চকলাই খাম আৰু বহুত দিনৰ পৰা ভাবি আছিলো আম খাম বুলি এনেকৈ মানে পকি খৰি গৈছে কিন্তু খাবলে মানে খোৱা হোৱা নাই হে মানে আজি ভাবিলো একেলগে সকলো মিলি জুলি খাও আৰু ঘৰৰ বেলেগ কোনো অহা নাই বহুত ঘৰৰ মানুহ কেজনে খাম আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে যে আহিব পাৰে আমাৰ ঘৰলৈ মানে আমাৰ ভালেখিনি আম আছে আৰু আমাৰ আমবিলাক মানে ইমানে পোক খোৱা নহয় বৰ্তমান পিছত নাজানো পকা আম খাই এতিয়া পিছফালে মানে কাপোৰ ববলৈ আছে তো কাপোৰ ববলৈ আহিছোঁ আৰু আপোনালোককো দেখাই আছোঁ এই কাপোৰখন বব লাগিব এতিয়া অকণমান বৈছোঁ ৰাতিপুৱাই তাৰপিছত আকৌ আম খাবলৈ মন গ'ল তো আম পাৰিবলৈ গ'লোঁ দীঘল বনালোঁ আৰু ইয়াৰ পৰা তো এতিয়া ভাত খাওঁগৈ আৰু ভাত খাই আকৌ জিৰাই কাপোৰ বনাবই লাগিব তো এতিয়া ভাত খাবলৈ বহিছোঁ এয়া আমৰ আচাৰ সিদিনা মই বনোৱা আৰু এয়া মায়ে অমিতা ফুল খাৰ ৰান্ধিছে লগত দালিও দিয়া আছে আৰু এইফালে ঘৰতে পনীৰ বনাইছিল চ' আজি পনীৰ আলু ভাজিৰ লগত ভাত খাম তো এতিয়া ভাতকেইটা খাই লওঁ আৰু এয়া ভাটিবেলা পৰত ফুল বাচিছিলোঁ তো এতিয়া ভৰিহঁত ধুলে চাই থাকক আমাৰ ছাগলী পোৱালি খাই আছে হেল্ল' এইফালে তিনিটা চাৰিটা আৰু এইফালে এটা পাঁচটা ছাগলী আমৰ পাত খাই আছে আমৰ দালি বাতি দিছিলোঁ তো এতিয়া পুখুৰীত গা ধুলোঁ ফুৰিয়াটো ইমান লেতেৰা পানী হৈ গৈছে পুৰা তো এতিয়া যাওঁ ফুৰিবলৈ পেহীহঁতৰ ঘৰত যাওঁ ডাঙৰ এখন পথাৰ পাৰ হৈ যাব লাগিব এতিয়া সন্ধিয়া হ'ল তো লাহে গৈ থাকোঁ আৰু আপোনালোককো দেখাই যাওঁ দেই পথাৰেদি গৈ যাবলৈ মানে কিবা এটা ভাল লাগে ধুনীয়া বতাহ মানে দি থাকেতো আৰু মানে ৰাস্তাইদি যোৱাতকৈ এই পথাৰেদি যোৱা ভাল মানে ৰাস্তাইদি গ'লেও ইমান বোকা পানী মানে পথাৰৰ দৰে এতিয়া যিহেতু বাৰিষা বৰষুণ দি আছে চ' এতিয়া আমি পথাৰেদিয়ে যাওঁ আৰু তো ভিডিঅ'টো চাই থাকক শেষলৈকে
পথাৰ চাওঁ সকলোৱে মানে ধান ৰুবৰ কাৰণে হাল বাই থৈছে। এতিয়া একদম পানী ভাঙি গৈ আছোঁ সেইজনে এতিয়া। আপোনালোকৰ ঘৰত এনেকুৱা পানী হৈছেনে বাৰু? বেলেগ চাইডেতো বানপানী হৈছে বাৰু। আৰু এনেকুৱা পানী হ'লে মানে আমি চাকৰি মাৰিবলৈ হয় ইয়াত, কিন্তু এইবাৰ মই অহা নাই। এতিয়া আহি পালোঁ পেহীহঁতৰ ঘৰত, আৰু এতিয়া চাওকচোন ইমান ধুনীয়া ৰাধা কামবাং পেহীয়ে বনাই আছে। ভাবিলোঁ আপোনালোককো দেখাওঁ, আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।